হে গাইজ মানে 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 কি কম মানে এতিয়া মানে আমাৰ গাঁৱত পানীৰ অভাৱ নাই। তো এতিয়া আমাৰ গাঁৱত দুনিয়াৰ পানী আহি গৈছে। তো আমাৰ নদী যিখন আছে নদী একদম পুৰা ভৰ্তি হৈ আছে। তো পাথাৰতো পুৰা ভৰ্তি হৈ আছে। তো এতিয়া আমাৰ ঘৰৰ যিটো মেইন ৰাস্তাটো পানী উঠি আছে। তো এতিয়া মানে মই গৈ আছোঁ কচ লৈ গৈ আছোঁ। এইটো দেখা পাই আছে কচ, এইটো কচ লৈ গৈ আছোঁ মাছ মাৰিব। তো কেইটা মাছ মাৰোঁ আৰু কিমানখিনি পানী হৈছে তো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। তো ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইপিনে চাই আছে পানী। এইটো হ'ল আমাৰ একদম মেইন ৰাস্তা। এইটো মেইন ৰাস্তা দি মই গৈ আছোঁ। কিমান পানী হৈছে চাওক। তো আপোনালোকক অলপ বেক কেমেৰাটো দি অলপ ভালকৈ দেখাই আছোঁ কিমান পানী হৈছে আমাৰ গাঁৱত। এইটো চাওক কিমান অসুবিধা হৈ আছে। মানুহবিলাকে ধান চানবিলাকে পাৰ কৰি আছে। এইটো চাই আছে ইমান পানীত কিমান অসুবিধা হৈ আছে। এইটো চাই আছে, গৈ পিনে চাই আছে পানী। এই গাইজ ইপিনে চাওক একদম ঘৰত উঠি গৈছে। তো ইপিনে চাব পাৰিব। এইটো চাওক তো চাওক কেনে অৱস্থা হৈ আছে, কিমান ধাৰ। এইটো চাওক এনাহান লাগি আছে মোক উঠাই লৈ যাব। এবাৰ পানী হৈ গৈছিল অলৰেডি আৰু পানী বাঢ়ি আছে। কমাৰ মানে নামে লোৱা নাই। কেইদিনমান বৰষুণ আহিছিল, আজি মানে বৰষুণ নাই, তথাপি পানী বাঢ়ি আছে, কমাৰ নামে লোৱা নাই। ইপিনে চাব পাৰিব একদম ফিচাৰী চব। এইটো ফিচাৰী হয়, ডাঙৰ ফিচাৰী একদম মথাউৰি চথাউৰি চব তলত গৈছে। ইপিনে চাওক একদম পুৰা লেভেল হৈ আছে আৰু বাঢ়িয়ে আছে, কমাৰ নামে লোৱা নাই। তো আপোনালোকে চাই থাকক আৰু দেখাই আছোঁ। ইপিনে চাওক পানী দুনিয়াৰ পানীৰ অভাৱ নাই এতিয়া। এই ফিচাৰীবিলাক চাই আছে, ফিচাৰী একদম পানীৰ তলত গৈছে। যিমানখিনি মাছ আছিল মাছ চাছ চব গুচি গৈছে। তো ইপিনে চাই আছে, ইপিনে মানে একদম নদীৰ পৰা এইটো মেইন ৰাস্তা একদম নদীৰ লগতে। এইটো বাছ আজি দেখা পাইছে, এইটোৰ ইভাগে নদী। তো এইবিলাক পানীবিলাক নদীৰ পৰা পথাৰত সোমাই আছে। ভিটাৰ স্কুল হয় আৰু সেইখন দুৰ্গা মন্দিৰৰ গেট হয়। তো এইখন দলং বজাৰৰ। তো চাই আছে নদীত ইমান পানী, এইবিলাক মাছ মাৰি আছে। এইটো চাওক তো আজি কিমান মাছ মাৰিলা পুৱাৰ পৰা? মোটামুটি 10-15 কিলো মান হ'ব। 10-15 কিলো? অঁ, ইমান মাছ কি কৰিছ? জীয়াই থৈছ নেকি? অলপ পাব্লিকক দেখাই দিবা নেকি অলপ মাছকেইটা? এইকেইটা মানে ইমান মাছ নাই না, আমাৰ বেলেগ এটা আছে। ঘৰত থৈ আহিছ? তাৰ চাওঁ অলপ। এইটো চাওক। অঁ হ'ব। তো আপোনালোকে দেখা পালে মাছবিলাক। তো এনেকৈ মাছবিলাক মাৰি আছে নদীৰ পৰা। তো গাইজ মই চাওক দৌৰি গৈ আছোঁ। এইবিলাক মানে মাছ মাৰি ক'ত ৰাখি আছে চবকেইটা মাছ এইটো চাই আছে। তো যিকেইটা মাছ মাৰিছে নদীৰ পৰা সেই মাছকেইটা মানে ইয়াতে জীয়াই থৈ আছে। এইটো চাওক কেনেকৈ কি কৰি আছে। অ' মাই গড, এইটোৰ ভিতৰত মানে দুনিয়াৰ মাছ। কি কম গাইজ, দুনিয়াৰ মাছ। সৰু বাচ্চাবিলাকে চাওক মাছ মাৰি আছে, চাব পাৰিছে। এইবিলাক চাওক, এই স্কুলৰ পৰা সিহঁতে গুচি আহিছে।
স্কুলৰ পৰা আহি ইয়াতে এই মাছ মাৰাবিলাক চাই আছে তো মানে মাছ মাৰা চায়ে ভাল লাগে মাৰিও ভাল লাগে তো গাইজ আজিৰ ভিডিঅ' এইখিনিয়ে তো নতুন ভিডিঅ'ত নতুন কিবা লৈ আহি আছোঁ তো আপোনালোকে ভালে থাকক সুস্থ থাকক তো এতিয়া বাই